নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমি আজি এক নতুন আপোনাৰ চেনেললৈ আপোনাৰ সন্মুখলৈ আহিছোঁ। ব্ৰেকিং নিউজ, যি নিউজ আপোনাৰ পৰিৱেশন কৰিম, আপোনালোকে নিষ্ঠাৰে আপোনাৰ চাই যাব। দৈনন্দিন সুৰাপান কৰাসকলৰ কি বিশেষ উপহাৰ। ১ নম্বৰতে হৈছে পাৰিবাৰিক অশান্তি, ২ নম্বৰতে হৈছে মানসিক অস্থিৰতা আৰু ৩ নম্বৰতে হৈছে লিভাৰ ফাংচন ডেমেজ আৰু ধৰক ৪ নম্বৰ হৈছে বদহজম আভোক ইত্যাদি। আৰু ৫ নম্বৰ অন্যান্য বুলিলে ধৰক অলপ ক'বলৈ বেয়াও পাওঁ দিয়কচোন। তাৰমানে নকৈ নোৱাৰি, যিসকলে ধৰক একেবাৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সুৰাপান কৰি ৰাতি এডোখৰত আহি পেলাই তাৰমানে আৰু ধৰক শোৱাৰ সময়ত আৰু কম্বল কেঁথা আপোনাৰ লেপ তুলি তাৰমানে আৰু ধৰক এই মলমূত্ৰ ত্যাগ কৰি একেবাৰে উপচাই পেলাই, সেইসকলৰ কাৰণে কিন্তু বিশেষ উপহাৰ আছে। যেনে ধৰক এলাৰ্জি, আপোনাৰ খজুলি ইত্যাদি। আৰু এক বিশেষ উপহাৰ আছে, কি কিডনি ডেমেজ হ'ব পাৰে। সেয়েহেতু আপোনালোকে সুৰাৰ পৰা কিছু হ'লেও বিৰত থাকিলে কিন্তু সেইসকলৰ পৰা সকাহ পাব। সকলোৱে যেতিয়া আমি ধৰক জমালৈ আতিথ্য গ্ৰহণ কৰিবই লাগিব, সেয়েহেতু ভালকৈ কৰিলে ভাল হয়। আৰু ধৰক অদৃষ্টৰ লেখনক কোনে বাধা দিব পাৰে। তথাপিতো ধৰক এইসকলৰ পৰা এই যদি উপহাৰবোৰ আপোনালোকে যদি গ্ৰহণ কৰিবলৈ মন নাই, তেনেহ'লে এক কাম কৰিব, আধ্যাত্মিক দিশত কিছু আগুৱাব, ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব, সত্যপথ অৱলম্বন কৰিব। এইবোৰৰ পৰা নিশ্চয় আপোনালোকে কিছু হ'লেও সকাহ পাব। আমি থৈ যাম কি, লৈ যাম কি, আৰু সেইটোকে জানি সকলোৱে জ্ঞাত বাৰু এই বিষয়ে। তথাপিতো সেইটোকে জানি যেনে আধ্যাত্মিক দিশত গৈ ধৰ্মীয় চৰ্চা কৰিলে এইবোৰৰ পৰা কিছু সকাহ পায় আৰু এই সুৰাৰ পৰা নিশ্চয় আপোনাৰ বিৰত থাকিব পাৰিব। আৰু আপোনাৰ হ'ব কোৱাৰ বাৰু সিমান মোৰ অধিকাৰ নাই, তথাপিতো দুআষাৰ নকৈ নোৱাৰি। ধৰক আজিৰ যুগৰ যিটো অৱস্থা দেখা গৈছে, উপায় নাই দুআষাৰ কৈছোঁ। গতিকে আপোনাৰ হবে তাকে জানি মানি চলিলে চলিব, আৰু নচলিলে আৰু জানেই সকলোৱে। অৱশ্যে এই লিখিত যিবোৰ তালিকা সেইবোৰ আৰু ধৰক প্ৰস্তুত কৰোঁতাসকলৰ কথানো কি ক'ম, আৰু ক'ৰ পৰা কি উৎসৱ প্ৰস্তুত হৈছে সেইবোৰ আপোনালোকে নিশ্চয় জানে। ধন্যবাদ। জয় হিন্দ, জয় অসম।